নমস্কাৰ বন্ধু বান্ধৱীসকল ইয়াৰ জব হেল্পলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে 25 মাৰ্চৰ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছবোৰ আমি আলোচনা কৰিম, যিবোৰ এক্সামৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট হয়। তো আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছত প্ৰথম ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে ৰিচেণ্টলি হু হেজ টেকেন অভাৰ এজ দ্য CEO অফ ষ্টাৰবাকছ। এই কুৱেশ্যনটো সুধিছে যে ষ্টাৰবাকছৰ এতিয়া ৰিচেণ্টলি CEO চেঞ্জ হৈছে, এতিয়া বৰ্তমান ষ্টাৰবাকছৰ CEO কোন বুলি সুধিছে। ইয়াৰ শুদ্ধ এনচাৰটো হৈ গ'ল অপশ্যন চি লক্ষ্মণ নৰসিম্হান। লক্ষ্মণ নৰসিম্হান হৈ গ'ল এতিয়া বৰ্তমান ষ্টাৰবাকছ কোম্পানীটোৰ CEO। এই লক্ষ্মণ নৰসিম্হান আমাৰ ইণ্ডিয়ান অৰিজিনৰ হয়, সেইকাৰণে এই কুৱেশ্যনটো অলপ ইম্পৰ্টেণ্ট হৈ যায় যে আমাৰ ইণ্ডিয়ান অৰিজিনৰ এজন লোক এটা ইণ্টাৰনেশ্যনেল কোম্পানীৰ CEO হৈছে, তেওঁৰ নামটো কি বুলি সুধি দিব পাৰে যে এতিয়া ষ্টাৰবাকছৰ CEO কোন, লক্ষ্মণ নৰসিম্হান। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ আহোঁ। নেক্সট কুৱেশ্যনটো হৈ গ'ল Where has the Africa India military exercise F-Index 23 started? এই কুৱেশ্যনটো সুধিছে যে আফ্ৰিকা আৰু ইণ্ডিয়াৰ মাজত যি মিলিটাৰী এক্সাৰচাইজ হৈছে F-Index 23, সেইটো ক'ত অৰ্গেনাইজ কৰা হৈছে বুলি সুধিছে। ইয়াৰ শুদ্ধ এনচাৰটো হৈ গ'ল অপশ্যন চি পুনে। পুনেত আফ্ৰিকা আৰু ইণ্ডিয়াৰ মাজত যি মিলিটাৰী এক্সাৰচাইজ F-Index 23 হৈছে সেইটো অৰ্গেনাইজ কৰা হৈছে। এই মিলিটাৰী এক্সাৰচাইজটোত আমাৰ ইণ্ডিয়াৰ লগতে আফ্ৰিকা মহাদেশৰ 23টা কাণ্ট্ৰিয়ে পাৰ্টিচিপেট কৰিছে। আৰু এই মিলিটাৰী এক্সাৰচাইজবোৰ যে সময়ে সময়ে কৰি থকা হয় বেলেগ বেলেগ কাণ্ট্ৰিৰ লগত, ইয়াৰ মানে মেইন কাৰণটো এইটোৱে যে বেলেগ এখন দেশৰ লগত বা আমাৰ লগত সম্পৰ্কটো ভালে থাকে, বেলেগ দুখন দেশৰ মাজত যাতে কানেক্টিভিটিটো বা সম্পৰ্কবোৰ তেওঁলোকৰ মাজত বন্ধুত্ববোৰ ভালে থাকে, তাৰ বাবে মিলিটাৰী এক্সাৰচাইজবোৰ মানে সময়ে সময়ে কৰি থকা হয়। আৰু এইটো যোনটো F-Index 23টো আফ্ৰিকা আৰু ইণ্ডিয়াৰ মাজত হৈছে, সেইটো ক'ত হৈছে বুলি আহিলে হৈ যাব পুনেত হৈছে। এইটো 9 দিনীয়া কাৰ্যসূচীৰে মানে যোনটো মিলিটাৰী এক্সাৰচাইজটো হৈছে এই 9 দিনীয়া কাৰ্যসূচীৰে সম্পন্ন কৰা হৈছে। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ আহোঁ। নেক্সট কুৱেশ্যনটো হৈছে Which medal did Hima Das win in the 200-meter race in the recently held Indian Grand Prix 1 Athletics? এই কুৱেশ্যনটোত সুধিছে যে ইণ্ডিয়ান গ্ৰেণ্ড প্ৰিক্স 1 এথলিক্সত 200 মিটাৰ ৰেচত হিমা দাসে কি এৱাৰ্ড পাবলৈ সক্ষম হৈছে বুলি সুধিছে। ইয়াৰ শুদ্ধ এনচাৰটো হৈ গ'ল অপশ্যন এ গ'ল্ড। যি ৰিচেণ্টলি এতিয়া অৰ্গেনাইজ কৰা হৈছিলে ইণ্ডিয়ান গ্ৰেণ্ড প্ৰিক্স 1 এথলিক্স, তাত হিমা দাসে 200 মিটাৰ ৰেচত গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছিলে আৰু তেওঁ 23.79 ছেকেণ্ডত কমপ্লিট কৰি পেলাই গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছিলে। 23.79, অনলি 23.79 ছেকেণ্ডত তেওঁ 200 মিটাৰ ৰেচ কমপ্লিট কৰি দিছে, যিটো আমি কমপ্লিট কৰিব গ'লে 33 ছেকেণ্ড লাগি যায়। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ আহোঁ। নেক্সট কুৱেশ্যনটো হ'ল হু হেজ বিন চিলেক্টেড ফৰ সংগীত কালানিধি এৱাৰ্ড 2023? কুৱেশ্যনটো সুধিছে যে সংগীত কালানিধি এৱাৰ্ড 2023 কাক প্ৰদান কৰা হৈছে বুলি সুধিছে। ইয়াৰ শুদ্ধ এনচাৰটো হৈ গ'ল অপশ্যন বি বম্বে জয়শ্ৰী। বম্বে জয়শ্ৰীক ৰিচেণ্টলি সংগীত কালানিধি এৱাৰ্ড 2023 প্ৰদান কৰা হৈছে। এই সংগীত কালানিধি এৱাৰ্ড হৈ গ'ল কৰ্ণাটকত প্ৰদান কৰা মিউজিকৰ ক্ষেত্ৰত প্ৰদান কৰা হায়েষ্ট এৱাৰ্ড, মানে সৰ্বোচ্চ মিউজিকৰ ক্ষেত্ৰত প্ৰদান কৰা সৰ্বোচ্চ সন্মানটো হৈ গ'ল কৰ্ণাটকৰ সংগীত কালানিধি এৱাৰ্ড। আৰু এইবাৰ 2023ত সংগীত কালানিধি এৱাৰ্ড কোনে পাইছে বুলি সুধিলে হ'ব বম্বে জয়শ্ৰী। বম্বে জয়শ্ৰী এইবাৰ কৰ্ণাটকৰ সংগীত কালানিধি এৱাৰ্ড 2023 পাবলৈ সক্ষম হৈছে। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ আহোঁ। নেক্সট কুৱেশ্যনটো হৈছে হু হেজ বিন এৱাৰ্ডেড দ্য অৰ্ডাৰ অফ অষ্ট্ৰেলিয়া? এই কুৱেশ্যনটো সুধিছে যে অৰ্ডাৰ অফ অষ্ট্ৰেলিয়া এৱাৰ্ডেৰে কাক সন্মানিত কৰা হৈছে বুলি সুধিছে ৰিচেণ্টলি। ইয়াৰ শুদ্ধ এনচাৰটো হৈ গ'ল অপশ্যন এ ৰতন টাটাক। আমাৰ সকলোৰে প্ৰিয় ৰতন টাটাক এতিয়া ৰিচেণ্টলি অৰ্ডাৰ অফ অষ্ট্ৰেলিয়া এৱাৰ্ডেৰে সন্মানিত কৰা হৈছে। এই অৰ্ডাৰ অফ অষ্ট্ৰেলিয়া এৱাৰ্ডটো হৈ গ'ল অষ্ট্ৰেলিয়াৰ দ্বাৰা প্ৰদান কৰা এটা এৱাৰ্ড। অষ্ট্ৰেলিয়াই যেতিয়া কোনোবা এজন ব্যক্তিয়ে কোনোবা এটা ক্ষেত্ৰত মানে এক্সিলেণ্ট কাম কৰে, তেতিয়া তেওঁক এই এৱাৰ্ডেৰে সন্মানিত কৰে। আজি কাৰেণ্ট এফেয়াৰ্ছত ইমানখিনি আছিলে। এতিয়া কেইটামান ইম্পৰ্টেণ্ট প্ৰিভিয়াছ কাৰেণ্ট এফেয়াৰ্ছ আমি ডিছকাছ কৰিম, যাতে আমাৰ প্ৰিভিয়াছ কুৱেশ্যনখিনি বা কাৰেণ্ট এফেয়াৰ্ছখিনি আমাৰ ৰিভাইজ হৈ থাকে। প্ৰথম কুৱেশ্যনটো হৈ গ'ল হোৱাট ইজ দ্য নেম অফ ৱৰ্ল্ড লংগেষ্ট ৰিভাৰ ক্ৰুজ? কুৱেশ্যনটো সুধিছে যে ৱৰ্ল্ডৰ লংগেষ্ট ৰিভাৰ ক্ৰুজটোৰ নাম কি? ইয়াৰ শুদ্ধ এনচাৰটো হৈ গ'ল অপশ্যন বি MV গংগা বিলাস। MV গংগা বিলাস হৈ গ'ল ৱৰ্ল্ডৰ ভিতৰত লংগেষ্ট ৰিভাৰ ক্ৰুজ, যিটো এতিয়া ৰিচেণ্টলি মুকলি কৰিছে। এইটো আমাৰ বাৰাণসীৰ পৰা আমাৰ ডিব্ৰুগড়লৈকে চলিব। ঠিক আছে, নেক্সট কুৱেশ্যনটো হৈ গ'ল হু হেজ ওন দ্য ওমেন আণ্ডাৰ 19 T20 ৱৰ্ল্ড কাপ টাইটেল? কুৱেশ্যনটো সুধিছে যে ওমেন আণ্ডাৰ 19 T20 ৱৰ্ল্ড কাপ টাইটেল কোনে পাবলৈ সক্ষম হৈছে এইবাৰ বুলি সুধিছে। ইয়াৰ শুদ্ধ এনচাৰটো হৈ গ'ল অপশ্যন চি ইণ্ডিয়া। ইণ্ডিয়াই এবাৰ ওমেন আণ্ডাৰ 19 T20 ৱৰ্ল্ড কাপ পাবলৈ এবাৰ সক্ষম হৈছে, আৰু ইণ্ডিয়াই ফাইনেলত ইংলেণ্ডক হৰুৱাই পেলাই ওমেন আণ্ডাৰ 19 T20 ৱৰ্ল্ড কাপৰ টাইটেলটো এবাৰ পাবলৈ সক্ষম হৈছে। নেক্সট কুৱেশ্যনটোলৈ আহোঁ। নেক্সট কুৱেশ্যনটো হৈছে চাইণ্টিষ্ট হেভ ডিস্কভাৰ্ড 12 নিউ চেটেলাইটছ ইন দ্য প্লেনেট জুপিটাৰ। চ' নাও হাউ মেনি চেটেলাইটছ ডাজ জুপিটাৰ হেভ? কুৱেশ্যনটো সুধিছে যে জুপিটাৰত এতিয়া ৰিচেণ্টলি চাইণ্টিষ্টে 12টা নতুন চেটেলাইট পাইছে। এতিয়া বৰ্তমান জুপিটাৰত চেটেলাইটৰ সংখ্যা কিমান বুলি সুধিছে। এতিয়া যি 12টা নতুনকৈ চেটেলাইট পালে, তাক লৈ পেলাই টোটেল এতিয়া বৰ্তমান জুপিটাৰ অৰ্থাৎ বৃহস্পতি চেটেলাইটৰ সংখ্যা হৈ গ'ল 92টা। এতিয়া জুপিটাৰটো হৈ গ'ল আমাৰ যিমানবোৰ গ্ৰহ আছে সেই গ্ৰহবোৰৰ ভিতৰত আটাইতকৈ বেছি চেটেলাইট থকা বা উপগ্ৰহ থকা গ্ৰহ হৈ গ'ল জুপিটাৰ। ঠিক আছে, নেক্সট কুৱেশ্যনটো হ'ল
India's first hydrogen train was announced to operate by December 2023. What is the name? ইণ্ডিয়াই প্ৰথমটো হাইড্ৰজেন ট্ৰেইন 2023 ডিচেম্বৰ মাহৰ পৰা চলাব বুলি কৈছে সেই হাইড্ৰজেন ট্ৰেইনখনৰ নাম কি বুলি সুধিছে ইয়াৰ শুদ্ধ আনসাৰটো হৈ গ'ল অপচন সি বান্দে মেট্ৰো ইণ্ডিয়াই যোনটো হাইড্ৰজেন ট্ৰেইন ডিচেম্বৰ 2023 ডিচেম্বৰ মাহৰ পৰা চলাব বুলি কৈছে সেই ট্ৰেইনখনৰ নাম হৈ গ'ল বান্দে মেট্ৰো ঠিক আছে আজি কাৰেণ্ট এফেয়াৰ্ছত ইমানখিনি আছিলে আৰু এনেকৈ ডেইলি কাৰেণ্ট এফেয়াৰ্ছ পাবলৈ লগতে জবৰ আপডেট পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে আৰু যদি আপোনালোকে ফ্ৰীতে ডেইলি নিউজ পেপাৰখিনি পাবলৈ বিচাৰে তেনেহ'লে আমি আমাৰ টেলিগ্ৰাম চেনেলত নিউজ পেপাৰখিনি প্ৰভাইড কৰি আছোঁ ডেছক্ৰিপশ্যনত দিয়া লিংকৰ থ্ৰুদি জইন হৈ আপোনালোকে নিউজ পেপাৰখিনি কালেক্ট কৰি ল'ব পাৰে আৰু তাৰ উপৰি কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনৰ PDF আমি আমাৰ টেলিগ্ৰাম চেনেলত প্ৰভাইড কৰি আছোঁ সেইখিনিও আপোনালোকে কালেক্ট কৰি ল'ব পাৰে ধন্যবাদ